माखासे माने ग्रेन्ड जयनिं जाबाय बेनि मानि नेरसोन होनना सानो खुलुमबाय दिनै मोदैबारि ब्लकनि दैदेननायाव दिनै जोंनि बेवहाय मोनसे जयनिं कार्यसुचि जों लादोंमोन इउपिपिएल हिसाबै आरो दिनै जों फिसा मोनसे जयनिं प्रग्राम होननांगोन जोंहा मेगा जयनिं प्रग्रामखौ जों मास मोनसे मोननैनि उनाव लागोन जिहेतुके बोथोराबो बारा मोजां नङामोन खिन्थु थेवबो दिनै लोब लोब फैनानै जोंनि दलाव दिनै जोगदान जाबाय आरो गासै जाय बिथांमोना जोंनि दलनि नीति आदर्शखौ मोजां मोननानै जोंनियाव जइन जाबाय इउपिपिएल दलाव गासैखौबो जों बरायबाय आरो बे मोनसे बुंनांगोन मोदैबारि समस्तियाव गासै रायजो राजा बिथांमोना मोनसे परिबर्तनखौ लुबैदों आरो इउपिपिएलनि बिजाथि देरहाहोनो थाखाय गासै रायजो राजामोना बिथांमोना लोब लोब ओंखारना फैदों যেহেতু আমি দেখিছোঁ ইয়াতে বিজেপিৰ যিহেতু ইয়াত বৰ্তমান হৈ আছে এই ক্ষেত্ৰত অনাগত নিৰ্বাচনত যিহেতু আগত নিৰ্বাচন এই নিৰ্বাচনত কেনেধৰণে আগবাঢ়িব যিহেতু ইয়াত আছেই বিজেপিৰ যদি দিয়ে থাকিব ধৰ এতিয়া আমি যেহেতুকে এলায়েন্স হিচাপে আমাৰ বিটিআৰ চৰকাৰখন চলি আছে আৰু এলায়েন্স হিচাপে খুব সুন্দৰভাৱে চলি আছে আৰু ইয়াতে আমাৰ মোदैবাৰি সমষ্টিত বিজেপি দলৰে প্ৰাৰ্থী আমাৰ দিগন্ত বৰুৱা ডাঙৰীয়া তেওঁ ইএমঅ হয় তেওঁ খুব সুন্দৰভাৱে তেওঁ আমাৰ দলৰ এই প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত এলায়েন্স চৰকাৰৰ ইএম হিচাপে তেওঁ কাম কাজবিলাক কৰি গৈ আছে আৰু যেহেতুকে ৰাজনীতিৰ যিটো নেকি নিয়ম সেইটো ইলেকশ্যনটো এটা সুকীয়াকৈ সকলো খেলাৰ কাৰণে এটা সিদ্ধান্ত লৈছে আমিও ছ'চিয়েল মিডিয়া বা আমি মিডিয়াত আমি গম পাইছোঁ বা আমাক দলীয় নেতৃত্বই যিটো আমাক জনাইছে অৱগত কৰাইছে মোदैবাৰি সমষ্টিত আমি ইউপিপিএল হিচাপে আমি ইয়াতে খেলিম সুকীয়াকৈ অন্যান্য ৰাজনীতি দলো খেলিব আৰু মোदैবাৰি সমষ্টিটো আমি ইউপিপিএল দল হিচাপে উদ্ধাৰ কৰাৰ কাৰণে আমি যিখিনি কৰণীয় কাম দল হিচাপে সেই কাম কাজখিনি আমি আগবঢ়াই লৈ গৈ আছোঁ আৰু বুথ লেভেলৰ যিখিনি কাম কাজ খুব সুন্দৰভাৱে আমি আগবঢ়াই লৈ গৈ আছোঁ প্ৰাইমাৰী লেভেলৰ কাম কাজ খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈ আছোঁ আজি আমাৰ জয়নিং কাৰ্যসূচী এটা প্ৰমাণ হ'ল আমি আজি 400-500 এটা মানুহৰ এটা গেদাৰিং আমি হ'ব বুলি ভাবিছিলোঁ কাৰণ বতৰ বেয়া আমি সেইটো কাৰণে খুব এটা আমি ডাঙৰকৈ হিউজ জয়নিং এটা ল'ব বিচৰা নাছিলোঁ কিন্তু আমাৰ 1200তকৈ ওপৰত আজি মানে ইয়াতে গেদাৰিং হৈ গ'ল আৰু এইখিনি আমাৰ দলীয় যিখিনি কৰ্মকৰ্তা আছে দলীয় যিখিনি আমাৰ কাৰ্যকৰ্তা আছে তেওঁলোকে খুব মানে আগ্ৰহেৰে দলৰ হৈ কাম কৰি আছে কিবা পাইছে পোৱা নাই সেইটোক লৈ তেওঁলোকে কোনো মনত আক্ষেপ নাৰাখাকৈ কাম কাজ কৰি আছে আৰু মোदैবাৰি ইউপিপিএল টিম হিচাপে খুব সুন্দৰভাৱে কাম কাজবিলাক আগবাঢ়ি গৈ আছে আমাৰ দলীয় কাৰ্যকৰ্তাৰ কাৰণে যদি কেতিয়াবাকৈ যদি মানে ইয়াত টিকেট যদি নাপায় ইউপিপিএল তেতিয়াহ'লে আপোনালোকৰ স্থিতি কি হ'ব ইয়াতে টিকেট পোৱা নোপোৱাটো সেইটো পিছৰ এটা কথা হ'ব আৰু আপোনাৰ যদি কথাটো নাহে মোदैবাৰিত আমি ইউপিপিএল ইলেকশ্যন খেলিম তো যদিৰ কথা ইয়াতে আহি নপৰে ইউপিপিএল হিচাপে আমি মোदैবাৰিত খেলিম সেইটো খাটাং এইটো যদিৰ কথাটো আমি ইয়াতে ভাবাও নাই আৰু আমাক ভাবিবলৈ আমাক কোৱাও নাই আমি সেইটো ভবাও নাই আৰু আমি জয়ী কৰাবৰ কাৰণে ইউপিপিএল দলক ইয়াতে আমি কাম কাজ কৰি আছোঁ হয় এইটোৱে প্ৰমাণ কৰিছে বৰ্তমান বিটিআৰৰ আদৰ্শবান নেতা বিটিআৰ প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো নীতি আদৰ্শ ইউএন ব্ৰহ্মৰ নীতি আদৰ্শৰে চলা এজন ব্যক্তি বিটিআৰ প্ৰধান ডাঙৰীয়াই যি আদৰ্শ দেখাইছে এই আদৰ্শৰ আনুগত্য স্বীকাৰ কৰি মোदैবাৰি সমষ্টিত আজি সহস্ৰাধিক লোকে ইউপিপিএল দলৰ নীতি আদৰ্শ ভাল পাই যোগদান কৰিছে আৰু আজি এই যোগদান কাৰ্যসূচী আজিৰ সভাই প্ৰমাণ কৰিছে ইউপিপিএল দলে 2025 যিটো নিৰ্বাচন হ'ব এই নিৰ্বাচনত একক সংখ্যাগৰিষ্ঠতা লৈ চৰকাৰ গঠন কৰিব লগতে মোदैবাৰি সমষ্টিৰ যি ভৌগোলিক চাৰিসীমা এই চাৰিসীমাৰ ভিতৰত থকা ভূমিকম্প হৈ যদি মাটি উলট পালট হৈ যায় ইউপিপিএল দলে এইবাৰ মোदैবাৰি সমষ্টি দখল কৰিব এইটো নিশ্চিত তাৰোপৰি আমি দেখিছোঁ যিহেতু বিজেপিও মানে একেলগে চৰকাৰ গঠন কৰিছে যদিও কিন্তু মানে খেলাটো নিজে নিজে খেলিব বুলি কৈছে নাই ইতিমধ্যে আমাৰ সন্মানীয় আদৰ্শবান অসমৰ ডাইনামিক CM ছাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ঘোষণা কৰিছে যোৱা 2020 চনত যিটো নিৰ্বাচন আছিল সেই নিৰ্বাচনো আমাৰ মিত্ৰতা হৈ ইলেকশ্যন খেলা নাই আমি অকলে নিৰ্বাচনী বৈতৰণি পাৰ কৰিছোঁ 12খন আসন যদিও পাইছোঁ চৰকাৰ আমাৰ চলি আছে বিজেপিৰ লগত মিত্ৰজোঁটত 2025 যিটো নিৰ্বাচন এই নিৰ্বাচন বিজেপি দলে তেওঁ যেহেতু ৰাষ্ট্ৰীয় দলৰ আইডিঅলজি বেলেগ আমি বড়োলেণ্ডৰ ভৌগোলিক সীমাৰ ভিতৰত থকা এটা আঞ্চলিক দল
এই আঞ্চলিক দল হিসাবে যেহেতু আমাৰ ইতিমধ্যে সীমাও সম্প্ৰসাৰণ হৈছে, BTCৰ সীমা গহপুৰলৈকে পাইছে, গতিকে মই আশাবাদী এই যি নিৰ্বাচন, এই নিৰ্বাচন UPPL দলে অকলে খেলিলেও অকলে চৰকাৰ গঠন কৰাৰ নিশ্চিত ৰূপে কোনো ইয়াত সন্দেহ নাই। UPPL দলে চৰকাৰ গঠন কৰিব, একক সংখ্যাগৰিষ্ঠ মেজৰিটিলৈ চৰকাৰ কৰিব। আৰু আমাৰ যিহেতু BJP দলৰ লগত মিত্ৰতা আছে, BTCত আছে, ষ্টেটত আছে, চেণ্ট্ৰেলত আছে, গতিকে মিত্ৰতাৰ ধৰ্ম আমি পালন কৰিছোঁ। তেখেতসকলৰ আইডিঅলজি তেখেতসকলে চলিব। আমাৰ UPPLৰ যিটো আইডিঅলজি, আমাৰ আইডিঅলজিত আমি নিৰ্বাচনী বৈতৰণি পাৰ কৰিম। কাৰ লগত মিত্ৰতা হ'ব, কাৰ লগত নহ'ব, এইবিলাক লৈ আমি ব্যস্ত নহয়। UPPL দল আজিৰ তাৰিখত সেই 2020 চনৰ UPPL দল হৈ থকা নাই। আজিৰ তাৰিখত নৰ্থ ইষ্টৰ ভিতৰত আপুনি যদি এনালাইচিছ কৰি চায়, আদৰ্শৱান আঞ্চলিক দল হিচাপে যিমান 12টা বা 11টা 6 চিডিউল কাউন্সিল আছে, এই কাউন্সিলৰ মুৰব্বী হিচাপে BTR প্ৰধান প্ৰমোদ বড়ো ডাঙৰীয়াৰ যিটো আদৰ্শ, এই আদৰ্শ আৰু 11টা কাউন্সিলৰ হেড অফ দ্য ডিপাৰ্টমেণ্ট বা মুৰব্বী হিচাপে BTCৰ বৰ্তমান যিবিলাক ইছ্যু আছে, ইছ্যুৰ ওপৰত বেছ কৰি তেখেতৰ যিখিনি কাম কাজ, এই কাম কাজৰ ওপৰত বেছ কৰি BTCৰ 35 লাখ জনসাধাৰণে তেখেতক মেণ্ডেট দিছে। 2025 চনৰ নিৰ্বাচনত মেণ্ডেট দিব।